হ'ল ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত ধেমাজি জিলা। জিলাখনৰ উত্তৰে অৰুণাচল প্ৰদেশ, দক্ষিণে ঢকুৱাখানা মহকুমা, পূবে ব্ৰহ্মপুত্ৰ আৰু পশ্চিমে সোৱণশিৰি নদীৰ মাজৰ ভৌগোলিক অৱস্থানটোকে আমি ধেমাজি জিলা হিচাপে নিৰ্ধাৰিত কৰিব পাৰোঁ। ধেমাজি বিভিন্ন ধৰ্মাৱলম্বী আৰু বিভিন্ন জনজাতীয় লোকে এই ধেমাজি জিলাতেই বসবাস কৰে। ইয়াত মিচিং, দেউৰী, কছাৰী, তিৱা, বড়ো, সোণোৱাল আদিকে ধৰি কোচ, কলিতা, ব্ৰাহ্মণ, গোহাঁই, কায়স্থ আদি সকলোৰে একতাৰ এনাজৰীৰে খুব সুন্দৰভাৱে ধেমাজিখনত বসবাস কৰি আহিছে। আজি ভিজন 2000 ধেমাজি ভিজন 2040 যি আমাৰ বক্তৃতাৰ বিষয় দিছে, সেই বক্তৃতাৰ বিষয় যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে আমাৰ ধেমাজিখনৰ সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক, অৰ্থনৈতিক আদি সকলো দিশ কিন্তু আমি সকলো যি প্ৰেক্ষাপট আছে সেই প্ৰেক্ষাপটসমূহ আমি উত্তীৰ্ণ হ'বলৈ সক্ষম হ'ব। আজি ধেমাজিৰ আমি দিশ যদি চাবলৈ যাওঁ তেতিয়াহ'লে শৈক্ষিক দিশটোত যদি আমি চাবলৈ যাওঁ ধেমাজি জিলাখনত কিন্তু আজিলৈকে এখন কোনো ধৰণৰ বিশ্ববিদ্যালয় নাই। আগশাৰী মহাবিদ্যালয়সমূহ আছে, কিন্তু বিশ্ববিদ্যালয়সমূহ এখন যদি আমাৰ ধেমাজি জিলাখনত যদি হয় তেতিয়াহ'লে যথেষ্ট ছাত্ৰ ছাত্ৰীসকলে উপকৃত হ'ব পাৰিব। এখন চিকিৎসা মহাবিদ্যালয় বৰ্তমান তেওঁলোকে